হেল্ল' গাইজ, আজি মই বনাম বাবৰি শাক আৰু আপোনালোকে হয়তো বহুতে বাবৰি শাক খাই ভাল পায়, বহুতে বনাব জানে, হয়তো কিছুমানে নাজানেও। আজি মই কেনেধৰণে বনাওঁ বাবৰি শাক আপোনালোকক দেখাম। আৰু বাবৰি শাক বুলি ক'লে যিহেতু ডিমৰ লগত মেইন, ডিম যিকোনো দিব পাৰে, বাট হাঁহৰ ডিম হ'লে বেষ্ট একদম। হাঁহৰ ডিমৰ লেখীয়া টেষ্ট মানে বেলেগ নহয় আৰু আপোনালোকৰ কাৰণে মই সেইকাৰণে হাঁহৰ ডিম যোগাৰ কৰি লৈছোঁ। দেখিছে ঘৰত নাই বাৰু, হাঁহৰ ডিম বেলেগৰ পৰা পাইছোঁ। এয়া হাঁহৰ ডিম 2টা দিম আৰু লগতে মই পিঁয়াজ নিদিওঁ, পিঁয়াজ 5 দিম। আপোনালোকে দেখিছে, আপোনালোকে পিঁয়াজো দিব পাৰে, চবৰে বেলেগ বেলেগ ৰেচিপি। আৰু কি এড কৰোঁ আপোনালোকক দেখাওঁ, ভিডিঅ'টো চাই যাওক। এতিয়া প্ৰথম মই বাবৰি শাকটো ধুনীয়াকৈ সৰু সৰুকৈ কুটি লওঁ। আপোনালোকে দেখিছে বাবৰি শাকখিনি মই এনেধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া দেখিছে পিঁয়াজ পাতখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। একদম মিহি মিহিকৈ কাটিব। ডিমটো আপোনালোকে ভাঙি ল'ব ধুনীয়াকৈ এনেধৰণে। দেখিছে হাঁহৰ ডিমটো অকণমান টাইট থাকে। চব্জিখিনি হিচাপত তেল দিব ধুনীয়াকৈ, আৰু তেলখিনি ধুনীয়াকৈ গৰম হ'বলৈ দিব। তেলটো গৰম হোৱাৰ পিছত অলপমান পাঁচফোৰণ দিব আপোনালোকে, তেজপাত দিব। তাৰপিছত আপোনাৰ পিঁয়াজখিনি ধুনীয়াকৈ ঢালি দিব এনেকৈ। ডিমটোত অকণমান নিমখ দি আপোনালোকে এনেধৰণে ধুনীয়াকৈ ডিমটো ফেটি ল'ব। দেখিছে পিঁয়াজ পাতখিনি চব এনেকৈ অকণমান সিজিবলৈ দিব। যেতিয়া অকণমান ৰঙা নিচিনা হৈছে দেখিছেনে, তেতিয়া আপোনালোকে বাবৰি শাকখিনি ধুনীয়াকৈ দি দিব। আৰু যিমানটো পৰিমাণৰ আপোনালোকক চব্জি হিচাপত নিমখ লাগে, আপোনালোকে ধুনীয়াকৈ নিমখটো দিব। যিমানটো হিচাপত আপোনালোকক হালধি লাগে, আপোনালোকে হালধিটো ধুনীয়াকৈ দিব যিমান লাগে। তাৰপিছত আপোনালোকে এনেধৰণে অকণমান মিক্স কৰি ল'ব আৰু অলপ দেৰি সিজিবলৈ দিব এনেধৰণে। আপোনালোকে অকণমান চব্জিখিনি সিজাৰ পিছত গৰম মছলা এড কৰিব পাৰে। মছলাখিনি দি হোৱাৰ পাছত আপোনালোকে অলপ দেৰি 5 মিনিটছমান ধুনীয়াকৈ ঢাকি পেলাই সিজিবলৈ দিব আৰু গেছটো অলপ কমাই দিব। 5 মিনিটছৰ পাছত আপোনালোকে এনেধৰণে উঠাই চাব, ধুনীয়াকৈ সিজিলে। আপোনালোকে বেছি টাইম নিসিজাব দেই, বাবৰি শাকখিনি আমাৰ নাইকিয়া হৈ যাব। আৰু এতিয়া আপোনালোকে কৰিব লাগিব, ধুনীয়াকৈ ইয়াতে ডিমখিনি দিব লাগিব। মাজতে এনেকৈ আঁতৰাই ল'ব, ডিমখিনি ইয়াৰ মাজতে দিব পাৰিব। ডিমখিনি দেখিছে আপোনালোকে এনেধৰণে মাজতে দি দিব ধুনীয়াকৈ দি পেলাই লৰাই দিলে হ'ল। ডিমটো মাজত দি পেলাই এনেধৰণে লৰাই দিব, সিজি যাব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে ডিমখিনি ধুনীয়াকৈ এনেধৰণে ভাঙি দিব। দেখিছে পূৰা একদম সৰু 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 কৰি দিব, একদম পূৰা ডিম ধুনীয়াকৈ ভাঙি দেখিছে পূৰা ভাজিখিনিৰ লগত ধুনীয়াকৈ মিলাই দিব লাগিব। চব ডিমটো ধুনীয়াকৈ সৰু সিজিয়ে যাব আপোনালোকৰ। এনেধৰণে হিলোৱাৰ পিছত আপোনালোকে আৰু একদম গেছটো কমাই পেলাই আৰু 4-5 মিনিটমান ধুনীয়াকৈ সিজিবলৈ দিব। গেছটো কমাই দিব কিন্তু, আৰু ঢাকি দিব লাহেকৈ। দেখিছে আপোনালোকে ধুনীয়াকৈ সিজি গৈছে। আৰু মাজে মাজে অকণমান লৰাই থাকিব দেই, নহ'বা লাগি ধৰিব। বাবৰি শাকটো সোনকালে লাগি ধৰে। এয়া দেখিছে আপোনালোকে অলৰেডি সিজি গৈছে ধুনীয়াকৈ চব্জি। ৰেচিপিটো আপোনালোকে ধুনীয়াকৈ দেখাই দিলেও, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাকী টেষ্টটো ক'বই নালাগে, বাবৰি শাকৰ বহুত বেছি টেষ্টি হয়। আৰু মই ইয়াতে জলকীয়া দিয়া নাই, আপোনালোকে যদি জ্বলা দিয়ে আৰু অলপ বেছি টেষ্টি হয়। সৰু ৰেচিপি থাকিলে জলকীয়া দিব নোৱাৰি যিহেতু। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। থেংক ইউ।